হাই গাইজ, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বতৰটো বহুত ঠাণ্ডা, আজি বুলি নহয় প্ৰায় দুদিন সময় হ'ল বহুত ঠাণ্ডা হৈছে। সেয়েহে ভাবিছোঁ আজি কচু শাক খাম, কচু জালুক আৰু এটা দৰৱ, সেইটো ক'লা কচুটো এটা দৰৱেই হয়। আৰু এটা দৰৱ আজি চাটনি বনাই খাম, সৰু মানিমুনি। আৰু আজি একদম ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে, আপোনালোকে চাই ভাল পাব। তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এইফালে চাওক, গোটেই ৰ'দ নাই, গোটেই একদম কুঁৱলী নিচিনা হৈ আছে। একদম গোটেই ৰ'দ নাই আৰু প্ৰায় 2-3 দিন হৈ গ'ল আজিলৈকে, এনেকুৱাই হৈ আছে বতৰ। এয়া দেখিছে একদম কচু ধুনীয়া ধুনীয়া কচু, আকৌ এইবোৰ কচু নাখায়, এই ক'লা কচুটোহে খায়। ক'লা কচুটো কিবা আইৰণ থাকে বুলি কয়, সেইবাবে কেলচিয়াম থাকে, সেইটো কাৰণে ক'লা কচুটো খালে ভাল বুলি ভাবিছে নেকি? ভাল, সেইটো কাৰণে মই একদম ধুনীয়াকৈ এটা ইয়াত ক'লাও আছে আৰু সিটোও আছে, ক'লাটো বাচি বাচি ইয়াৰ পৰা একদম ধুনীয়াকৈ এটা কাটি ল'ম। কটাৰী লৈ আহিছোঁ, বুটলি আছোঁ। ক'লা কচুটো চব জেগাত নাথাকে, সেয়েহে আমাৰ গাঁৱতো ইমান কচু নাই। আৰু ঘৰৰ ওচৰত যিকেইটা আছিলে বিচাৰিলোঁ, আৰু ঘৰৰ পৰা অকণমান আগলৈ আহিলোঁ হাবিখনৰ ওচৰলৈ, ইয়াতো নাই। কচু বিচাৰি বিচাৰি কচু পাইছোঁগৈ কেইটামান, গোটেই কচু একদম বিচাৰি গোটেই পথাৰ এইফালে একদম এইবোৰ দেখিছে, গোটেই পথাৰ এনেকৈ কৰি গোটেই তালৈকে একদম হাবি কিনাৰে কিনাৰে এনেকৈ কৰি বিচাৰিলোঁ, কিন্তু কচু পালোঁগৈ ইমানটো। বাৰু একো নাই, যিমানটো হ'ল হ'ল আৰু দৰৱৰ হিচাপত এইটোৱে বহুত। একদম ধুনীয়াকৈ খাব লাগিব। আৰু একদম কচু শাক একদম ধুনীয়াকৈ সৰু সৰু আলু দি নহৰু দি একদম মজাকৈ বনালে আৰু একদম বহুত ধুনীয়া হৈছে খাবলৈ। আৰু এনেকৈ কোনে কোনে খায় কমেণ্টত জনাব, কচু শাক কোনে কোনে খাই ভাল পায়। এইটো কি চৰাই বাৰু চিনি পাইছেনে? এইটো হ'ল কপৌ চৰাই। আৰু সৰুতে মই সৰুতে পথাৰত পাইছিলোঁ দুটা পোৱালি এবাৰ, সেই দুটা আনিলোঁ ঘৰলৈ আনি বহুত দিন ডাঙৰ হৈ উৰিব পৰা হৈ গ'ল। দুটা আনিছিলোঁ, এটা মৰি গ'ল আৰু এটা পুহি আছিলোঁ, সি নিজে যায় বাহিৰত, নিজে আহে, আকৌ নিজে যায় নিজে আহে, তেনেকৈ বহুত দিন পুহিলোঁ, লাষ্টত গুচি গ'ল। আৰু এজনী দেখিছে একদম ধুনীয়াকৈ বহি আছে তাই। আৰু এই আমাৰ এই ছোৱালীজনী এই চোৰ, লোকৰ বাৰীত গৈ খাই আছে, দেখিছেনে বাৰু? জেওৰাখন এইটো পাৰে আমাৰ মাটি, সেইটো পাৰে খুৰাহঁতৰ মাটি। খুৰাহঁতৰ মাটিত গৈ তাই কেনি আহিছে ক'ব নোৱাৰিব, গোটেই চবফালে একদম বাউণ্ডাৰী গোটেই জেওৰা দি থোৱা আছে, কেনি সোমাই তাইহে জানে। একদম সোমাই পেলাই কিনো খাইছে এডোখৰত তাইহে জানে আৰু দেই। অথনিৰ পৰা চিঞৰি ফুৰিছে। কি হ'ল এইটো চাওক, কিনো বকে আৰু সিহে জানে আৰু দেই।